हेलो फ्रेंड्स आसाम डिजिटल फैक्टर अन्य एटी भिडिओ आपलोक सकलोके स्वागतम जनाइছোঁ। আজি আপোনালোকৰ মাজলৈ লৈছোঁ ৰাণু মণ্ডলৰ এটি বিশেষ ভিডিঅ'। কণ্ঠশিল্পী ৰাণু মণ্ডল আকৌ এবাৰ চৰ্চালৈ আহিছে। বিগত কেইবছৰমান আগতে ৰাণু মণ্ডলে ষ্টেচনৰ প্লেটফৰ্মত গান গাই ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াৰ যোগে। বলিউডৰ হিমেশ ৰেশমিয়াৰ লগত তেৰি মেৰি কাহানী গীতটো গাই ৰাণু মণ্ডলে ছ'চিয়েল মিডিয়াত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ৰাণু মণ্ডল আকৌ পুনৰ এবাৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। কিহৰ বাবেনো ভাইৰেল হৈছে এই ভিডিঅ'টোৰ জৰিয়তে চাওঁ আহকচোন। বাদাম বাদাম ইদার কাঁচা বাদাম আমার কাছে নেই বাবু ভাজা বাদাম আমার কাছে আছে শুধু কাঁচা বাদাম কাঁচা বাদাম কাঁচা বাদাম। অকল যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ প্ৰথমে পায়।